Hey guys, welcome back to my YouTube channel Gaurav Raja. আৰু আজি আকৌ আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ আহিছোঁ। ব্লগটো কিহৰ ওপৰত হ'ব গৈ আছে মই কৈ আছোঁ। মানে আজি ভাগিনৰ স্বাকৰণ পাতিছে, সেইকাৰণে আপোনালোকে খালি এই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া ভকতে কল কাটি আছে, আপেল, আৰু এয়া মানুহ আহিছে এটা দুটাকৈ। আৰু আহিব আৰু মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া প্ৰসাদ ধুই আছে। আৰু এতিয়া বামুণ আহি গ'ল। এয়া চাওক, বস্তু ৰেডি কৰি আছে যিহেতু পূজা কৰিব ন, চাই থাকক আপোনালোকে। আৰু এয়া এতিয়া পূজা কৰি আছে ভাগিনৰ কাকাক, চাওক পূজা কৰিয়ে আছে। বামুণে মন্ত্ৰ মাতি আছে, চাওক। আৰু এতিয়া হোম পুৰিব, চাওক চাওক। ভাগিনৰ ককাইকে হোম পুৰিব, বহি আছে, গুৰিত বহিছে, মন্ত্ৰ মাতিব। আপোনালোকে খালি ভাগিনৰ ককাক। আৰু এয়া এতিয়া হোম পুৰিছে। ভাগিনৰ কাকাইকে নিয়ম কৰি আছে, চাই থাকক আপোনালোকে। আৰু এয়া ভাগিনে কান্দিয়া আছে। পোৱালি সেইকাৰণে ভাবিছে চাগে সি কিবা, কিন্তু একো নাই বাৰু। তাক মন্ত্ৰ মাতি আছে, চাউল ছটিয়াই দিছে, চাউল ছটিয়াইছে, হৈ গৈছে। আৰু হোমৰ ককাক আছে আৰু মাকে। ভাগিনে বহিয়ে আছে, চাওক সি কান্দি আছে, মন্ত্ৰ মাৰি আছে তাক। মন্ত্ৰ বুলি নহয় মানে, তাৰ এইটো পূজা কৰি আছে। চুলি কাটা সকামটো আৰু চুলিও কাটিব এতিয়া, চাই থাকক তাক। আৰু এটাক চুলি কাটি দিলে, চাওক কান্দি আছে। আৰু মাছ হালধি সানি আছে, মাছ ছজনা আৰু আলু দি বনাব, এখন তৰকাৰী হ'ব। তাৰপিছত আলুটো দেখিছেই, এইপিনে কুটি আছে, বিলাহী ৰঙা আলু বৈ ইয়াত কুটি আছে। এইপিনে মাছ আছে, মাছ। তাৰপিছত আগলৈ গৈ ভাত হৈ গ'ল, আৰু দালিও হৈ গ'ল, গৈছে। আৰু এতিয়া কেৰাহীত তেল দিছে মাছ ভাজিবলৈ। মাছ ভাজিব এতিয়া মাছ। মাছ ভাজি আছে, মাছ ভাজিছে, হৈ গৈছে। ৰঙা আলু ভাজি আছে, ছজনা আলু আৰু মাছ, ছজনা আলু মাছ হৈ গৈছে তৰকাৰী। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' বাই বাই এতিয়া।